ইউটিউব চেনেল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আজি মই আমাৰ বৌৰ ৰেচিপি এটা দিম বুলি ভাবিছোঁ। তাকো কেনেকৈ মানে সহজ উপায়েৰে আপোনালোকে বনাব পাৰে ঘৰতে বিস্কুটটো। আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমাৰ চেনেলটো মানে ব্লগছ হয়, যদিহেতু আমি এতিয়া ঘৰতে আছোঁ, ব্লগছ এৰিব ভালদৰে পৰা নাই, সেইকাৰণে ঘৰতে মাহঁতেনো কেনেকৈ ৰেচিপি বনায় সেয়াকে দেখাম বুলি ভাবিছোঁ আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো চাব সকলোকে, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই নাৰিকল ৰুকি আছোঁ, ময়দাৰ সৈতে মই বিস্কুট বনাওঁ। এয়াই মই 2 কাপ ল'ব লাগিব। এয়া বেকিং পাউডাৰ দিছোঁ আধা চামুচ দিছোঁ। চেনি আন্দাজমতে দিয়া হৈছে। এয়া হ'ল নাৰিকল ৰুকা দিছোঁ। এয়া হ'ল ৰিফাইন আধা কাপ দিছোঁ। মঠি ল'ব লাগিব, পাৰিলে ৰিফাইন দি মঠি ল'ব। মঠি লৈ পাৰিলে ডালডা দিও মাৰিব পাৰে। এইবাৰ লকডাউনৰ কাৰণে ডালডা আনিব নোৱাৰিলোঁ। পানীটো মঠিবলৈ কাৰণে অকণমান দিব লাগে আৰু মঠি আছোঁ আৰু 5 মিনিটমান থ'ব লাগিব চেনিটো গলিবলৈ কাৰণে। তাৰপিছত এয়া বেলিব লাগিব, গোল কৰি পিনে ধুনীয়াকৈ বেলিব লাগিব। আৰু বেছি পাতল কৰিব নালাগে, অকণমান ডাঠ কৰি পিনে ধৰক কাষে অকণমান ফাটি যায় যে, সেইটো কাৰণে এৰুৱাই পেলোৱা হৈছে। কাটি অকণমানকৈ হেৰি কৰি পেলাইছোঁ। এতিয়া বৰফিৰ নিচিনা পিচকৈ কৰিম। এয়া পিচকৈ কাটিছোঁ। কেৰাহী পাতিছোঁ, ৰিফাইনখিনি গৰম হ'ব লাগিব। তাৰ ৰিফাইন দিছোঁ, অকণমান গৰম হ'ব লাগিব। এয়া এপিচকৈ দিছোঁ। গৰম হৈ যাব। এয়া ৰিফাইন দি পিনে ৰিফাইনত ভাজিব লাগিব। লৰাই আছোঁ। ৰংচোৱা হৈছে আৰু এয়া ভাজি আছোঁ। অকণমান ৰংচৰীয়া মোৰ বিস্কুট বনাই হৈছে। আপোনালোকে সকলোৱে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।